আহ্বান জনাইছো সরকার আপনারা নিশ্চিতভাবে জানে যে আমার যে বিজেপি সরকার শ্রী নরেন্দ্র মোদী তথা ধর্মানন্দ সরকার এই সরকারটো হৈছে ইতিহাসৰ ভিতৰত আটাইতকৈ নিচলীয় আৰু প্ৰতাৰক চৰকাৰ কাৰণ ইতিহাসৰ পাতত এই বিজেপি চৰকাৰ ধৰ্মানন্দ আৰু নৰেন্দ্ৰ মোদীৰ নিচিনা প্ৰতাৰক চৰকাৰ আজিলৈকে ভাৰতবৰ্ষত হৈ পোৱা নাই আমি কিয় তেওঁলোকক প্ৰতাৰক আৰু মিথ্যাবাদী কৈছো আপোনালোকে নিশ্চিতভাৱে জানে সকলোৱে জানে যে এই চৰকাৰে শাসনৰ গতি দখল কৰাৰ আগতে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে আমি বান গৰাখহনীয়া স্থায়ী সমাধান কৰিম প্ৰতিশ্ৰুতি দিছিলে নাই নিশ্চিতভাৱে দিছিলে কিন্তু আমি কি লক্ষ্য কৰিছো তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰা নাই তেওঁলোকে প্ৰতিশ্ৰুতি ৰক্ষাত তেওঁলোকে ব্যৰ্থ হৈছে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আনকি তেওঁলোকৰ যি সৰ্বানন্দ সোণোৱাল আৰু আমি সকলো সময়তে অসমৰ সমগ্ৰ মানুহে ভাবে যে প্ৰতাপী মন্ত্ৰী আমাৰ যি হিমন্ত বিশ্ব শৰ্মা এই হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে তাক জোৰ বজায় সমগ্ৰ সময়ছোৱাতে কৰি তেওঁলোকে কৈ থাকে যে বিজেপি চৰকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে তেওঁলোকে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু আমি কি লক্ষ্য কৰিছো ডাঙৰ ডাঙৰ দুৰ্নীতি বজাই দিলো তেওঁলোকে সামান্য এটা 5 লাখ টকাৰ দুৰ্নীতিৰ ক্ষেত্ৰত তেওঁলোকে লালসাটো তেওঁলোকে ধৰি ৰাখিব পৰা নাই তেওঁলোকে সামান্য 5 লাখ টকাৰ দুৰ্নীতিৰ ক্ষেত্ৰতো তেওঁলোকে শূন্য সহনীয়তাৰ অৱস্থানত থকা নাই কাৰণ আমি কি লক্ষ্য কৰিছো যে আমাৰ এই কলকাছিয়াৰ ওচৰতে দামনদিয়া অঞ্চলত এটা কাঠৰ দলং যি কাঠৰ দলঙৰ যোৱা 2015-16 বৰ্ষৰ আঙত পুঁজিৰ টকাৰ যে 5 লাখ টকা চেংচন কৰা হৈছিলে যে কাঠৰ দলংটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু আমি কি লক্ষ্য কৰিছো যে আজি 3 বছৰ পাৰ হৈ যোৱাৰ পিছতো এই কাঠৰ দলং এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই হৈছে নেকি কিয় হোৱা নাই এই প্ৰশ্নটো সমাজ আমাৰ লাগে কাৰণ আমি নিশ্চয়ভাৱে কৈছো যে এই 5 লাখ টকা কিছুমান চক্ৰৰ হতুৱাই তেওঁলোকে সম্পূৰ্ণ টকা তেওঁলোকে আত্মসাৎ কৰিছে যাৰ কাৰণে এতিয়ালৈকে সেই দলঙৰ কাম সম্পূৰ্ণ হোৱা নাই আপোনাৰ পাব সেইটো চিন্তা কৰিব নালাগে এইটো চেংচন হৈছে গভৰ্ণমেণ্টৰ পৰা আৰু বাকী তলৰ দুটা মই আমাৰ ঠিকে আছে যেহেতু ছাৰে ক'লে যে প্ৰথম যেটো দাবী আমাৰ দলঙৰ ক্ষেত্ৰত যে ইয়াৰ আগতে ছাৰক অৱগত কৰা হৈছিলে যে আজি ছাৰে আমাৰ লগত প্ৰতিশ্ৰুতি দিলে যে এই সংক্ৰান্তত এটা আলোচনা হ'ব গতিকে মই ছাৰক অনুৰোধ জনাইছো যে যেহেতু আমাৰ গোটেইখিনি ৰাইজ ইয়াত উপস্থিত আছে গতিকে আপুনি এটা আমাৰ ডেট দিয়ক যে আমি আচলতে এই সংক্ৰান্তত কোনদিনা আমি বহো আপোনালোকে আমাৰ এনআৰচিটো শেষ হ'বলৈ দিয়ক 30 তাৰিখটো যাওক 30 তাৰিখে যিহেতু আমাৰ এনআৰচি বৰ্তমান পাব্লিছ হ'ব তাৰ আগত আমি এতিয়া চবেই ব্যস্ত এনআৰচি লৈ পিনি আৰু আজিও আমি আমাৰ এতিয়া নতুনকৈ আমাৰ 3 দিনৰ কামবিলাক আৰম্ভ হ'ব এনআৰচিৰ কাৰণে ব্যস্ত এনআৰচিটো শেষ হওক 30 তাৰিখটো যাওক তাৰপিছত আপোনাৰ লগত 4-5জন নম্বৰ লগত আহক নিৰ্মাণ কমিটিৰ মাতি আহিলে আলোচনা কৰিম ধন্যবাদ কলকাছিয়া মহকুমা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কলকাছিয়া চাৰ্কুল অফিচত আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আপোনালোকে নিশ্চিতভাৱে জানে যে যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰে শাসনৰ গতি দখল কৰাৰ আগতে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সমস্ত বান গৰাখহনীয়াৰ তেওঁলোকে স্থায়ী সমাধান কৰিব কিন্তু আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্লজ্জভাৱে তেওঁলোকে ব্যৰ্থ হৈছে কাৰণ ইতিমধ্যে আপোনালোকে চাগে জানে যে আমাৰ যিখন বেকী নদী
এই বেকী নদী প্ৰবলভাৱে গৰাখহনীয়া হৈ আছে আৰু আমাৰ বেকী নদীৰ ওপৰত থকা যিখন দলং পকী দলং সেই পকী দলঙৰ দুই চাইডে ইতিমধ্যে খহি গৈ আছে গতিকে আমি স্পষ্ট ভাষাৰে কৈছোঁ যে বিজেপি চৰকাৰ তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই আৰু আমাৰ কলকাছিয়াৰ একদম ওচৰতে থকা দামোদিয়া অঞ্চলত যি মৰা নদীৰ ওপৰত এটা কাঠৰ দলং সেই কাঠৰ দলং যোৱা 15-16 হাঙত পুঁজিৰ টকাত তাতে চেংচন কৰা হৈছিলে 5 লাখ টকা চেংচন কৰা হৈছিলে কিন্তু সেই 5 লাখ টকা কিছুমান দুষ্ট চক্ৰই ইতিমধ্যে আত্মঘাত কৰিলে গতিকে আমাৰ সেইখন দলং এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু সেইখন দলং সম্পূৰ্ণ নোহোৱাৰ ফলত সেইখন অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে স্কুলত অহাৰ ক্ষেত্ৰত তেওঁলোকে সাধাৰণ ৰাইজে কলকাছিয়া অহাৰ ক্ষেত্ৰত তেওঁলোকে চৰম অসুবিধাৰ সন্মুখীন হৈছে গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি চৰকাৰ তথা আমাৰ জিলা উপায়ুক্ত মহোদয়লৈ আজি আমি এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু আমি স্পষ্টভাৱে তেওঁলোকক সকীয়াই দিছোঁ যে আমাৰ এই দাবীসমূহ যদি অনতি বিলম্বে যদি তেওঁলোকে সমাধান নকৰে তেনেহ'লে আমি কৃষক মুক্তি ছাত্ৰ মুক্তি তথা নাৰী মুক্তি আৰু এই অঞ্চলৰ সমস্ত জনসাধাৰণক লৈ আমি এইখন চাৰ্কুল অফিচ ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম